Hi guys, welcome back to my channel Parshmita Blog. আজি বিহুৰ প্ৰথম দিন সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। আজি এতিয়া আমি যাই আছোঁ বিহান দিবলৈ আৰু এনে ক'ত যাওঁ চাই থাকক, দেখা হ'ব। তো বলক ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰোঁ। এতিয়া আমি গৈ আছোঁ বিহুৱান দিবলৈ, তো চাই থাকক ভিডিঅ'ত। এতিয়া আমি পাই গ'লোঁ আহি, এয়া চাই থাকক, আমি বিহুৱান দিম। বহি কিনে হ'ল এতিয়া আমাৰ মামাই সেয়া কৰিব। হাবি চল পিঠা হাবি দেখালে চো ডাঙৰ ভাবে জলম লৈছে বলে না কাপোৰযোৰ ভাল লাগছি নে বাবু? মুখে যাব ভাল লাগছি, ধুনীয়া ভাল লাগিছে বুলি ভাই ভিডিঅ' কৰি আছে। এনেকে চিধা যাব পাৰ কিবা ক'ব লাগে, পাৰ কিবা কম নে এনেকৈ কোৱা। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। দিয়া হৈ গ'ল। এতিয়া আমি আৰু এঠাইলৈ এনেই ফুৰিব যাম বিহু বুলি, তো চাই থাকক ভিডিঅ'টো। এতিয়া আমি মুকলি বিহু চাব যাই আছোঁ, তো চাই থাকক ভিডিঅ'টো। মুকলি বিহু দেখাম। কোনোবাই যদি মোৰ চেনেললৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমি মুকলি বিহু চাব আহিছিলোঁ, কিন্তু আমাৰ অহাত দেৰি হৈ গ'ল। মুকলি বিহু শেষে হ'ল, তো চাবও নাপালোঁ, দেখাবও নাপালোঁ। তো চাওঁ আগত ক'ৰবাত পাওঁ নে নাপাওঁ। এয়া আমি আহি পালোঁ পুঠিমাৰী নদী। এইটোৱে হ'ল পুঠিমাৰী নদী।